Hello everyone, welcome to Hirimi. আজি আমি খুবই গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিম। আলোচনাটো এনেকুৱা ধৰণৰ যে তোমালোকৰ কাৰ ইংৰাজী কোৱাত অসুবিধা হয়, ইংৰাজী বুজি পোৱাত অসুবিধা হয়, ইংৰাজী তোমালোকৰ গ্ৰামাৰ নাজানা। আটাইতকৈ ইন্টাৰেষ্টিং কথাটো এনেকুৱা হ'ল যে অসমৰ প্ৰায় 90% ষ্টুডেণ্টে ইংৰাজী ক'ব নোৱাৰে, বুজি নাপায় বা বেসিক যেটো গ্ৰামাৰ সেই গ্ৰামাৰটো নাজানে। তো অসমৰ ল'ৰা-ছোৱালী যে গ্ৰামাৰ নাজানে বা ইংৰাজী নাজানে মূল কাৰণটো হ'ল তেওঁলোকৰ যেটো নেকি বেসিক যেটো ৰোড মেপ আছে সেই ৰোড মেপটো নাজানে। যেনে ধৰ তুমি গুৱাহাটীলৈকে যাবা, গুৱাহাটীলৈ যাবৰ কাৰণে তোমাক যেটো নেকি তোমাৰ ৰাস্তা লাগিব, তুমি সেই ৰাস্তাটো বলে গমেই নোপোৱা। তুমি গুৱাহাটীত গৈ পেলাই উপস্থিত হ'বা না, তুমি গৈ পেলাই শিলঙতহে গৈ পেলাই উপস্থিত হ'বা। ঠিক তেনেকুৱা ধৰণৰ। গতিকে তোমালোকৰ গ্ৰামাৰ যি সমস্যা আছে উইথ গ্যাৰান্টি এটা কথা কওঁ যে তোমালোকৰ গ্ৰামাৰ গোটেই সমস্যাটো মাৰি দিম আৰু কেনেকৈ মানে তোমালোকে ভালকৈ চোৱা এতিয়া। আমাৰ 5টা লেভেল থাকিব, সেই লেভেল কেইটা আমি লেভেল ওয়াইজ শিকি যামগৈ। ধৰা হ'ল কোনোবা ষ্টুডেণ্টে যদি লেভেল 1, লেভেল 2 আৰু লেভেল 3 টো শিকি দিয়ে তেনেহ'লে তাৰ লেভেল 3, 4 আৰু 5 টো নিজে নিজে হ'ব। কিয় হ'ব তোমালোকে আমাৰ লেভেল কেইটা আগত চাই লোৱা। ওকে, গ্ৰামাৰ বেসিক্স টু এডভান্স লেভেল। আমাৰ প্ৰথম লেভেলটো হ'ল আমাৰ কি আছে লেভেল আমাৰ 1। লেভেল 1 আছে আমাৰ এলফাবেট, এটো তোমালোকে জানা, পাৰ্সন, জেন্ডাৰ, নাম্বাৰ, পাংচুৱেশ্যন, বেসিক্স, সেন্টেন্স ফৰ্মেশন আৰু পাৰ্টস অফ স্পীচ। এটো পাৰ্টস অফ স্পীচটো খুবেই বেছি ইম্পৰ্টেন্ট আৰু আমি লেভেল 1 ত এখিনি কমপ্লিট কৰাৰ পিছত আমি লেভেল 2 লৈ যাম। ওকে, আমাৰ লেভেল 2 ত কি আছে আমি এখিনি আগত চাই লওঁ। লেভেল 2 ত আমাৰ যিমানখিনি গ্ৰামাৰ আছে গোটেই গ্ৰামাৰৰ যিমানখিনি হাৰ্ড আছে, গ্ৰামাৰ আমি হাৰ্ড বুলি ক'ব লাগিব, গোটেই গ্ৰামাৰৰ যিমানখিনি ইম্পৰ্টেন্ট আমাৰ টপিক আছে গোটেইখিনি ইম্পৰ্টেন্ট টপিক আছে আমাৰ এই লেভেল 2 ত। লেভেল 2 কমপ্লিট হোৱাৰ পিছত জানিবা যে তোমালোকৰ হৈ গ'ল মানে। তোমাক কি আছে তোমালোকে অলৰেডি দেখিছে চাগে টেন্স আছে, টেন্সৰ পৰা আদি কৰি একদম ক্লোজৰ পৰা নাৰেশ্যন, ডিগ্ৰী, তাৰ পিছত সিনটেক্স অফ সেন্টেন্স মানে ডিটাৰমিনেশ্যন পৰা আদি কৰি গোটেই বস্তুখিনি ক'ত আছে আমাৰ লেভেল 2 ত আছে। ওকে, লেভেল 1 হোৱাৰ পিছত আমি লেভেল 2 শিকিব পাৰিম। আমাৰ লেভেল 3 কি আছে? ওকে, তোমালোকে যেতিয়া নেকি লেভেল 1 আৰু লেভেল 2 শিকি থাকিবা তেতিয়া তোমালোকে কি কৰিব লাগিব ভকেবুলাৰি। চোৱা, তুমি ইংৰাজী বুজি নোপোৱা বা ইংৰাজী ক'ব নোৱাৰা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ভকেবুলাৰি। যদি তোমাৰ শব্দ অৰ্থ নাজানা, তুমি শব্দ অৰ্থ মুখস্থ নাথাকে, তুমি ক'বা কেনেকৈ? ধৰা হ'ল আই এম গোয়িং টু গুৱাহাটী, আই এম ৰাইটিং নাও। এই ৰাইটৰ যদি তুমি অৰ্থটো নাজানা বা তুমি গুৱাহাটীলৈ যাবা, তাৰ যিটো মেইন ভাৰ্ব আছে, ভাৰ্বটো যদি তুমি নাজানা তুমি ক'ব পাৰিবা জানো? নোৱাৰা। গতিকে মোষ্ট ইম্পৰ্টেন্ট পাৰ্টটো হৈছে ইংলিছত, সেইটো হৈছে আমাৰ ভকেবুলাৰি বিল্ড কৰা। তুমি শব্দ অৰ্থ শিকিব লাগিব আৰু শব্দ অৰ্থ কেনেকৈ শিকিবা তোমালোকে ইয়াতে চোৱা। ইয়াতে কিমান সুন্দৰকৈ দিয়া আছে। গ্ৰুপ ভাৰ্ব শিকিবা, ফ্ৰেজ এণ্ড ইডিয়মছ শিকিবা, সিমিলাৰ ৱৰ্ডছ এণ্ড কনফিউজিং ৱৰ্ডছ, এপ্ৰোপ্ৰিয়েট প্ৰিপজিচন, সিনোনিম এন্টোনিমছ, ভকেব বাই কেটেগৰী, যিমান কেটেগৰী আছে তেনেকৈ শিকিব লাগিব। গ্ৰুপ ভাৰ্ব শিকিবা, ফ্ৰেজ এণ্ড ইডিয়মছ, সিমিলাৰ ৱৰ্ডছ এণ্ড কনফিউজিং ৱৰ্ডছ, এই গোটেইখিনি ৱৰ্ডছ তোমালোকে কি কৰিবা A to Z এফালৰ পৰা শিকি যাবা। আৰু কেনেকৈ শিকিবা অলৰেডি আমি কি কৰিছোঁ, এই ভকেবুলাৰি যেটো লিষ্ট আমাৰ hidemi.com এখিনি অলৰেডি উপলব্ধ হৈছে। তোমালোকে গৈ পেলাই hidemi.com চাব পাৰা, নহলে আমাৰ ইনষ্টাগ্ৰাম যেটো আইডি আছে তাতে গৈ পেলাই পাবা। তোমালোকে hidemi বুলি সাৰ্চ কৰিলে তাতে পাই যাবাগৈ। EAYS লাষ্টত hidemi বুলি সাৰ্চ কৰিলে তাতে A to Z আমি এফালৰ পৰা দি আছো গোটেই ভকেবুলাৰি পাৰ্টটো বৰ্তমান, আৰু তোমালোকে তাত গৈ পেলাই এটো চাব পাৰিবা। ওকে, নেক্সট আমাৰ কি আছে এটো চাই লও। নেক্সট আছে আমাৰ লেভেল 4। লেভেল 4 আমাৰ কি আছে তোমালোকে মন কৰা, লেভেল 4 টো কেতিয়া পাৰিবা? যেতিয়া নেকি লেভেল 1 আৰু লেভেল 2 কমপ্লিট কৰিবা, লগতে লেভেল 3 গোটেই বস্তুখিনি তোমাৰ কমপ্লিট হ'ব। তো লেভেল আমাৰ 4 আছে ট্ৰান্সলেচন, এপ্লিকেশন ৰাইটিং, লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং, নোটিছ, এছে, গোটেই বস্তুখিনি আমাৰ ক'ত আছে এপ্লিকেশন ৰাইটিং, এই গোটেই বস্তুখিনি আছে আমাৰ লেভেল 4 ত। লাষ্টত আমাৰ কি আছে লেভেল 5। তো লেভেল 5 ত কি আছে আমাৰ লিসনিং আছে। লিসনিং ইজ ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট স্কিলছ ইউ শুড লাৰ্ন। তাৰপিছত আমাৰ স্পোকেন ইংলিছ আৰু ৰাইটিং এনিথিং। তোমালোকে যেতিয়া নেকি লেভেল 3, 1, 2, 3, 4 কমপ্লিট কৰিবা, তাৰপিছত তুমি অলৰেডি হৈ গ'ল তোমাৰ, তুমি লিখিব পৰা হ'বা, তুমি বুজি পোৱা হ'বা, তুমি ক'ব পৰা হ'বা। বেসিক্সটো ক'ব পাৰিলে হ'ল, তোমাক মই এক্সপাৰ্ট অন্তত বনিব দিয়া নাই, বেসিক্সটো ক'ব পৰা হোৱা যথেষ্ট মানে। ওকে, এতিয়া আমি কি কৰিম আমাৰ লেভেল 1 মতে আমি কৰি যামগৈ। ওকে, তোমালোকে নিশ্চয় বুজি পাইছা। অলৰেডি মই কি ক'লো আমাৰ 5টা লেভেল থাকিব, লেভেল 1, লেভেল 2, লেভেল 3, লেভেল 4, লেভেল 5। আমি A to Z শিকিম। A to Z কেনেকৈ শিকিম? আমি লেভেল ওয়াইজ শিকিম। প্ৰথম লেভেল 1 কমপ্লিট কৰাৰ পিছত আমি লেভেল 2 লৈ যাম। কিন্তু লেভেল 1 আৰু লেভেল 2 শিকি থকাৰ সময়ত আমি লেভেল 3 যিমানখিনি ভকেবুলাৰি আছে সেই বস্তুখিনি আমি শিকি থাকিম। ওকে, লেভেল 1 আমাৰ কি আছে? এলফাবেট তোমালোকে জানা যে 26টা আছে, তাতে ভাৱেল আছে, কনসনেন্ট আছে, এইখিনি তোমালোকে অলৰেডি জানা। তাৰপিছত পাৰ্সন আছে, জেন্ডাৰ, নাম্বাৰ, পাংচুৱেশ্যন, পাৰ্টস অফ স্পীচ টু ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেন্ট পাৰ্ট মানে আমাৰ এই গ্ৰামাৰৰ কাৰণে। গতিকে আজি আমি প্ৰথম কি শিকিম পাৰ্সন। একদম সোনকালে আমি শেষ কৰিম। পাৰ্সনটো বৰ বেছি হেৰি নহয়, তোমালোকে অলৰেডি হয়তো জানাই, যেহেতু আমি বিগিনাৰৰ পৰা ষ্টাৰ্ট কৰিছো, গতিকে গোটেইখিনি বস্তু কভাৰ কৰাটো মোৰ মতে উত্তম হ'ব। আকৌ তোমালোকে শিকি যোৱা, শিকিলে কিন্তু মই গ্যাৰান্টি দি কেনে কৈছো তোমালোকৰ গোটেই বস্তুখিনি কিন্তু কমপ্লিট হ'ব।